সুপ্ৰভাত প্ৰিয় শ্ৰোতা দৰ্শকসকল, পোনপ্ৰথমে দৈনিক ৰাশিফলৰ শিতানল সকলোকে স্বাগতম জনাইছোঁ। আজি অসমীয়াৰ 1943 শকাব্দৰ কাতি মাহৰ 26 তাৰিখ শনিবাৰ আৰু আজি ইংৰাজী হৈছে 2021 চনৰ নৱেম্বৰ মাহৰ 13 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ নৱমী তিথি। দিনৰ 9:33 চলি থাকিব। তাৰ পাছত দশমী তিথি আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে শতভিষা নক্ষত্ৰ। ৰাত্ৰি 7:33 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:43 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:32 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্য বৰ্ণ হ'ব মতান্তৰে শূদ্ৰ বৰ্ণ, দেৱাৰী গণ হ'ব মনুষ্য ৰস্থি অগ্নিযোগ, অষ্টোত্তৰী মতে ৰাহুৰ দশা লাভ কৰিব আৰু বিংশোত্তৰী মতেও ৰাহুৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 7:33 যোৱাৰ পিছত যদি কোনো জাতক জাতিকাই জন্মগ্ৰহণ কৰে তেতিয়াহ'লে মনুষ্য গণ হ'ব আৰু বিংশোত্তৰী মতে বৃহস্পতি দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 12 দিনীয়া দুৰ্ভগা যোগ পাব। আজি ৰাহুকাল চলি থাকিব ৰাতিপুৱা 8:23 পৰা 9:45 চলি থাকিব। গতিকে এই ৰাহুকালত আপোনালোকে যিকোনো শুভ কাম আৰম্ভ নকৰিব। আপোনালোক সকলোৱে নিশ্চয় জানে ৰাহুকালত কোনো ধৰণৰ শুভ কাম আৰম্ভ কৰা নহয়। আজি দিশ হ'ল থাকিব পূব দিশত, গতিকে পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি যাবলগীয়া হয় তেতিয়াহ'লে মুখত চেনি নতুবা যিকোনো মিঠা বস্তু লৈ আপুনি সেই যাত্ৰা আৰম্ভ কৰাৰ চেষ্টা কৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ আৰু মনৰ ভাৱসমূহ কমেণ্ট বক্সৰ জৰিয়তে জনাব বুলি আশা ৰাখি আজিৰ ভিডিঅ'টো পোনপ্ৰথমে আৰম্ভ কৰিলোঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে যদি আজি অধিক কিছু মানসিকভাৱে প্ৰেছাৰ যেন অনুভৱ কৰে তেতিয়াহ'লে শিশুৰ সৈতে সময় পাৰ কৰাৰ চেষ্টা কৰক। তেতিয়াহ'লে আপোনাৰ দিনটো আজি খুব সুন্দৰভাৱে পাৰ হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে তেওঁলোকৰ সমস্যাসমূহ অতি সোনকালে সমাধান কৰিব পাৰিব। গতিকে বিশেষ চিন্তা কৰাৰ কোনো আৱশ্যকতা নাই। আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা ৰাশিৰ ব্যক্তিসকলৰ দিনটো কিছু মধ্যমভাৱে পাৰ হ'ব। কিছু ধন লাভ কৰিব যদিও আজি ধনৰ অকণমান আৱশ্যকতাও কিছু আহি পৰিব পাৰে। গতিকে আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটো কিছু মধ্যমভাৱে পাৰ হ'ব। কঠোৰ পৰিশ্ৰম কৰিবলগীয়াও হোৱা দেখা যাব এই মেষ ৰাশিৰ ব্যক্তিসকলক। আজি পিতৃ মাতৃৰ পাৰিলে অকণমান স্বাস্থ্যৰ যত্ন ৰাখিব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি কিছু অৱশ্যে মিঠা বস্তু খাবৰ বাবে মন হয়তো যাব পাৰে। মিঠা বস্তু খোৱা দেখা যাব এই মেষ ৰাশিৰ ব্যক্তিসকলক। আজি প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো অৱশ্যে খুব সুন্দৰ দেখা পোৱা গৈছে। কিন্তু এই ৰাশিৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকেও আজি সময়ৰ যথেষ্ট সদুপয়োগ কৰা দেখা যাব। সময়ৰ কাম তেওঁলোকে আজি সময়ত কৰি তোলা দেখা যাব। আজি মোবাইল টিভি এনেধৰণৰ কোনো ক্ষেত্ৰত বিশেষকৈ মনোৰঞ্জনৰ ক্ষেত্ৰত এওঁলোকক দিনটোৰ অধিক সময় পাৰ কৰা দেখা যাব। অৱশ্যে যিসকল বিবাহিত ব্যক্তি আছে তেওঁলোকে প্ৰিয়জনৰ ফালৰ পৰা আজি যথেষ্ট সুখী হৈ থকা দেখা যাব। কোনো নতুন পৰিকল্পনা কৰাও দেখা যাব। অৱশ্যে এই ৰাশি ব্যক্তিসকলে কৰ্মক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটো সিমান শুভ নহয়। গতিকে অকণমান কৰ্মক্ষেত্ৰত পাৰিলে গুৰুত্ব ৰাখিব। কিন্তু আজি কোনো অনুভৱী ব্যক্তিক আপুনি লগ পাব পাৰে। বহুদিনৰ মূৰত হয়তো কোনো অনুভৱী ব্যক্তিক আপুনি আজি লগ পাব পাৰে। কিন্তু আশা কৰিছোঁ বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰা যেন এই মেষ ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 2 আৰু শুভ ৰং হ'ব গোলপীয়া। বৃষ ৰাশি ব্যক্তিসকলে আজি নিজৰ ভিতৰত থকা কিছু প্ৰতিভা বিকশিত কৰিব পাৰিব। গতিকে যদি আপোনাৰ তেনে কোনো প্ৰতিভা আছে তেতিয়াহ'লে সেই প্ৰতিভা আপুনি আজি আনক দেখুৱাব পাৰিব। কিন্তু আজি প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো সিমান শুভ নহয়, কিয়নো আজি প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত হয়তো আপুনি বিফল
হ'ব পাৰে। আজি ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে হয়তো কোনো সৰু সুৰা সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে, গতিকে অকণমান কিছু সতৰ্ক হৈ চলি থাকিব। কিন্তু বন্ধুক আজি কোনো প্ৰিয় বন্ধুক আপুনি বহুত দিনৰ মূৰত হয়তো লগ পাব পাৰে, তেনে কোনো প্ৰিয় বন্ধুক লগ পোৱাৰ আজি যোগ দেখা পোৱা গৈছে। আজি অৱশ্যে এই ৰাশি ব্যক্তিসকলৰ কিছু ঘৰুৱা কাম হয়তো আজি অকণমান বৃদ্ধি পাব পাৰে। আপুনি ঘৰৰ কোনো কাম কাজ আজি কৰিবলগীয়া হ'ব পাৰে। আজি বজাৰ কৰিবলৈ গ'লে বিশেষকৈ বজাৰ কৰাৰ সময়ত আপোনাৰ অকণমান খৰচ বৃদ্ধিৰো যোগ দেখা পোৱা গৈছে। কিন্তু উন্নতিৰ ক্ষেত্ৰত যদি আপুনি আগবাঢ়িব বিচাৰি আছে, তেতিয়াহ'লে হয়তো কোনো ব্যক্তিয়ে আপোনাক উন্নতিত কিছু বাধাৰ সৃষ্টি কৰিব পাৰে, গতিকে বিশেষকৈ অকণমান সতৰ্ক হৈ চলাৰ চেষ্টা কৰক। আজি ব্যৱসায়িকসকলৰ বাবেও দিনটো সিমান শুভ বুলি ক'ব নোৱাৰি, কিন্তু এই ৰাশি ব্যক্তিসকলে আজি ক'ৰবালৈ ফুৰিব যোৱাৰ পৰিকল্পনা কিন্তু কৰা দেখা যাব, বিশেষকৈ সন্ধিয়াৰ সময়ত, নতুবা দিনটোৰ শেষৰ ভাগত তেওঁলোকে ক'ৰবালৈ ফুৰিব যোৱাৰ বিশেষ পৰিকল্পনা কৰা দেখা যাব। আজি সৰু সুৰাভাৱে এই ৰাশি ব্যক্তিসকলৰ ঘৰত সুস্বাদু ভোজনৰ আয়োজন হ'ব পাৰে, কিন্তু আশা কৰিছোঁ বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰা যেনে বৃষ ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 1 আৰু শুভ ৰং হ'ব সেউজীয়া। মিথুন ৰাশি ব্যক্তিসকলক আজি অকণমান কিছু অধিক চিন্তা কৰি থকা দেখা যাব, বিশেষকৈ স্বাস্থ্যৰ অকণমান অধিক চিন্তা কৰি থকা দেখা যাব। কিন্তু এই ৰাশি ব্যক্তিসকলে আজি কোনটো ভুল কোনটো শুদ্ধ সেই ক্ষেত্ৰত সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত হয়তো অকণমান অসুবিধাৰ সৃষ্টি হ'ব পাৰে, গতিকে অকণমান ভালদৰে চাই চিতি আপুনি সিদ্ধান্তসমূহ লোৱাৰ চেষ্টা কৰক। আজি ক'ৰবাত আপুনি অৱশ্যে ধন ইনভেষ্ট কৰাৰ বাবে আপোনাৰ দিনটো আজি খুব লাভদায়ক দেখা পোৱা গৈছে, গতিকে যিকোনো ক্ষেত্ৰত আপুনি আজি ধন ইনভেষ্ট কৰিব পাৰিব। আজি কোনো সামাজিক উৎসৱ পাৰ্বণত বা কোনো সামাজিক অনুষ্ঠানত আজি অংশগ্ৰহণ কৰাৰ সুবিধা হয়তো আপুনি লাভ কৰিব পাৰে, আৰু আজি কোনো প্ৰভাৱশালী আপুনি ব্যক্তিকো ক'ৰবাত নহয় ক'ৰবাত লগ পাব পাৰে। আজি প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো খুব শুভ দেখা পোৱা গৈছে। বিশেষকৈ নতুনকৈ প্ৰেম সম্পৰ্ক গঢ়াৰ আজি কিছু সম্ভাৱনা দেখা পোৱা গৈছে। আজি নিজৰ বাবে কিছু আজৰি সময় আপুনি উলিয়াব পাৰিব, কিন্তু সেই ব্যক্তিসকলে আজি কিছু নিজে কৰি ভাল পোৱা কিছু কাম কৰাৰ প্ৰতি অধিক গুৰুত্ব দিয়া দেখা যাব। আজি কিতাপ পঢ়াৰ প্ৰতিও অধিক গুৰুত্ব দিয়া দেখা যাব। সংগীতৰ প্ৰতিও এই মিথুন ৰাশি ব্যক্তিসকলে আজি কিছু ৰুচি বৃদ্ধি পোৱা দেখা যাব। আজি অৱশ্যে খুব স্বাস্থ্যৰ ফালৰ পৰাও আপুনি কিছু সৌন্দৰ্যময় হৈ পৰা দেখা যাব। অন্য ব্যক্তিয়ে আজি আপোনাক অতি সোনকালে কিছু আপোনাৰ পিনে আজি আকৰ্ষিত হ'ব পাৰিব। আজি এই ৰাশি ব্যক্তিসকলৰ অৱশ্যে যিসকল ব্যৱসায়ী আছে তেওঁলোকৰ বাবে দিনটো অকণমান মধ্যমভাৱে পাৰ হ'ব, কিন্তু আশা কৰিছোঁ বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰা যেনে মিথুন ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 8 আৰু শুভ ৰং হ'ব মটীয়া। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি অকণমান পাৰিলে নিজৰ স্বাস্থ্যৰ অকণমান যত্ন ৰাখিব। আজি কিন্তু আপোনাৰ আৰ্থিক স্থিতি কিছু সবল হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে, কিয়নো আজি কেইবাটাও পথৰ পৰা আপুনি ধন কিছু উপাৰ্জন কৰিব পাৰিব, আৰু আৰ্থিকভাৱে আপুনি আজি সবল হৈ পৰাৰ খুব সম্ভাৱনা দেখা পোৱা গৈছে। কিন্তু আজি এই ৰাশি ব্যক্তিসকলৰ কোনো ব্যক্তিৰ সৈতে সৰু সুৰা মতভেদৰ সৃষ্টি হ'ব পাৰে, গতিকে আপুনি আনৰ ভুল ধৰি নাথাকিব। ভুল ধৰি থাকিলে হয়তো আপোনাৰ সৈতে কোনো ব্যক্তিৰ আজি কিছু মতভেদ হ'ব পাৰে। আজি প্ৰিয়জনৰ পৰা অকণমান দূৰত থাকিবলগীয়া হ'ব পাৰে, কিন্তু প্ৰিয়জনৰ ফালৰ পৰা আজি আপুনি সম্পূৰ্ণ ছাপোৰ্ট লাভ কৰিব। ফোনতে হওক নতুবা আপুনি ব্যক্তিগতভাৱে আজি প্ৰিয়জনৰ পৰা সম্পূৰ্ণভাৱে ছাপোৰ্ট লাভ কৰিব। আজি আধ্যাত্মিকতাৰ প্ৰতি অকণমান গুৰুত্ব দিয়া দেখা যাব। ধৰ্ম কৰ্মৰ প্ৰতি এই কৰ্কট ৰাশি ব্যক্তিসকলৰ আজি ৰুচি কিছু বৃদ্ধি পোৱা দেখা যাব। আজি কোনো ছাৰপ্ৰাইজ হয়তো আপুনি লাভ কৰিব পাৰে, আৰু এই ৰাশিৰ ব্যক্তিসকলে আজি দিনটোৰ অধিক সময় নিজৰ কৰ্মব্যস্ততাৰ মাজতেই পাৰ কৰা দেখা যাব। অৱশ্যে মনত বিভিন্ন ধৰণৰ চিন্তা চলি থাকিব পাৰে, কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি শিশুৰ সৈতে লগ হৈ ক'ৰবালৈ ফুৰিব যোৱাৰ পৰিকল্পনা বিশেষভাৱে কৰা দেখা যাব। আজি এই ৰাশিৰ যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ বাবে দিনটো আজি কিছু মধ্যম
ভাৱে পাৰ হ'ব। কিন্তু আশা কৰিছোঁ বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰা যেনে কৰ্কট ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব ৰাশি ব্যক্তিসকলৰ বাবে 3 আৰু শুভ ৰং হ'ব বগা। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশি ব্যক্তিসকলে আজি বিশেষভাৱে কোনো নতুন পৰিকল্পনা আৰম্ভ কৰা দেখা যাব, কিন্তু এওঁলোকৰ আত্মবিশ্বাস আজি অকণমান কম হ'ব পাৰে। গতিকে যিমান পাৰে আপুনি আত্মবিশ্বাস বৃদ্ধি কৰাৰ চেষ্টা কৰক। আজি কিন্তু প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰা যথেষ্ট সুখী থকা দেখা যাব এই সিংহ ৰাশিৰ ব্যক্তিসকলক। আৰু বন্ধুৱে হয়তো আপোনাক আজি তেওঁলোকৰ ঘৰলৈ নিমন্ত্ৰণ আজি আপোনাক দিব পাৰে। গতিকে আজি বন্ধুৰ ফালৰ পৰাই হওক নতুবা অন্য কোনো সম্পৰ্কীয় ব্যক্তিৰ ফালৰ পৰা আপুনি আজি নিমন্ত্ৰণ লাভ কৰিব পাৰে। আজি আনক সন্দেহ নকৰিব। সন্দেহ কৰিলে আপোনাৰ সম্পৰ্কৰ ক্ষেত্ৰত কিছু দূৰত্ব আহিব পাৰে, নতুবা কোনো ব্যক্তিৰ সৈতে সৰু সুৰা কাজিয়া পেচালো হয়তো হ'ব পাৰে। আজি যাত্ৰা কৰাৰ ফলত আপুনি হয়তো কোনো বিশেষ ব্যক্তিক লগ পাব পাৰে। গতিকে যাত্ৰা কৰাৰ চেষ্টা কৰক। আজি আপোনাৰ বাবে সেই যাত্ৰাই দিনটো খুব সুন্দৰ কৰি তুলিব পাৰে। আজি ইয়াৰ উপৰিও ৰাশিৰ ব্যক্তিসকলৰ ঘৰত আজি হয়তো কোনো চাফ চিকুণ কাৰ্য অনুষ্ঠিত হ'ব পাৰে। আপুনি হওক নতুবা আপোনাৰ ঘৰৰ কোনো ব্যক্তি আজি ঘৰুৱা ক্ষেত্ৰত কিছু চাফ চিকুণ কৰিব পাৰে। আজি বিদ্যাৰ্থীসকলৰ বাবেও দিনটো খুব সুন্দৰভাৱে পাৰ হ'ব। কিন্তু আজি ৰাশি ব্যক্তিসকলৰ বিশেষকৈ বয়সস্থ ব্যক্তিসকলে আজি হয়তো কোনো প্ৰিয় বন্ধুক বহুদিনৰ মূৰত লগ পাব পাৰে। আজি ঘৰতে হওক নতুবা ক'ৰবাতে হওক এই সিংহ ৰাশি ব্যক্তিসকলে কিছু সুস্বাদু ভোজন গ্ৰহণ কৰাৰো সুবিধা লাভ কৰা দেখা যাব। আৰু আশা কৰিছোঁ বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰা যেনে সিংহ ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব ৰাশি ব্যক্তিসকলৰ বাবে 1 আৰু শুভ ৰং হ'ব সেউজীয়া। কন্যা ৰাশি। কন্যা ৰাশি ব্যক্তিসকলৰ আজি ইচ্ছা খুব বৃদ্ধি পাব, ইচ্ছা শক্তি কিছু বৃদ্ধি পোৱা দেখা যাব, কিন্তু মনত আজি অকণমান ভয় ভাৱ চলি থাকিব পাৰে। গতিকে সেই ভয় ভাৱৰ পৰা যদি আপুনি আজি অকণমান আঁতৰি আহিব পাৰে তেতিয়াহ'লে কিন্তু আপোনাৰ ইচ্ছা শক্তিৰ ফলত আপুনি আজিৰ দিনটোত খুব উন্নতি কৰিব পাৰিব। আজি এই ৰাশি ব্যক্তিসকলে অৱশ্যে পাৰিবাৰিক ক্ষেত্ৰত কিছু কোনো সদস্যৰ হয়তো কিছু বেমাৰ আজাৰৰ ক্ষেত্ৰত ধন খৰচ কৰিবলগীয়া হ'ব পাৰে। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে আজি স্বাস্থ্যৰ ওপৰত যথেষ্ট যত্ন ৰখাও দেখা যাব। আৰু বন্ধুৰ পৰাও এই ৰাশি ব্যক্তিসকলে আজি কোনো উপদেশ লাভ কৰিব পাৰে। আজি সকলো ফালৰ পৰাই আপুনি আজি প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰা হওক বা অন্য কোনো ক্ষেত্ৰৰ ফালৰ পৰা আজি আপুনি কিছু মৰম চেনেহ লাভ কৰিব। গতিকে আজি দিনটো আপোনাৰ বাবে খুব সুন্দৰভাৱে পাৰ হোৱা দেখা যাব। আৰু আপুনি আজি ক'ৰবাৰ পৰা প্ৰশংসাও যথেষ্ট লাভ কৰিব। গতিকে দিনটো আজি খুব সুন্দৰ দেখা পোৱা গৈছে। আজি বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো শুভ বুলি ক'ব পাৰি, কিয়নো আজি কোনো উপহাৰ আজি ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা লাভ কৰাৰ কিছু সম্ভাৱনা দেখা পোৱা গৈছে। আজি এই ৰাশি ব্যক্তিসকলে হয়তো ক'ৰবাৰ পৰা নতুনকৈ কোনো কথা শিকাৰ সুবিধা লাভ কৰিব পাৰে। যিকোনো ক্ষেত্ৰৰ ফালৰ পৰা এওঁলোকে আজি নতুন কথা শিকাৰ সুবিধা লাভ কৰিব পাৰে। আৰু আশা কৰিছোঁ বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰা যেনে কন্যা ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 9 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। তুলা ৰাশি। তুলা ৰাশি ব্যক্তিসকলে আজি পাৰিলে আনৰ সৈতে সুখ দুখৰ কথাসমূহ আলোচনা কৰাৰ চেষ্টা কৰক। তেনে কৰিলে আপোনাৰ দিনটো আজি খুব সুন্দৰভাৱে পাৰ হ'ব। আজি অৱশ্যে মনত আপোনাৰ অতি সোনকালে কোনফালৰ পৰা ধন উপাৰ্জন কৰিব পাৰি সেই ক্ষেত্ৰত হয়তো আপোনাৰ মন যাব পাৰে। গতিকে অকণমান মন চঞ্চল হৈ থকা দেখা যাব। আজি বিবাদপূৰ্ণ ঠাইৰ পৰা অকণমান আপুনি আঁতৰত থকাই আপোনাৰ বাবে ভাল হ'ব। আজি প্ৰিয়জনৰ পৰাও আপুনি অকণমান দূৰত থাকিবলগীয়া হ'ব পাৰে। কোনো কোনো কাৰণত হয়তো প্ৰিয়জনৰ পৰা অকণমান আজি এই তুলা ৰাশি ব্যক্তিসকল দূৰত থাকিবলগীয়া হ'ব পাৰে। কিন্তু আপোনাৰ সন্ধিয়াৰ সময়লৈ আজি প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো খুব সুন্দৰ হৈ পৰা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে আজি কোনো মন্দিৰ নতুবা তেনেধৰণৰ কোনো ধাৰ্মিক স্থললৈ আজৰি সময়ত হয়তো যোৱাৰ পৰিকল্পনা কৰিব পাৰে। আৰু এই ৰাশি ব্যক্তিসকলে আজি কোনো ক্ষেত্ৰৰ ফালৰ পৰা বিশেষকৈ ব্যৱসায়িকসকলে লাভৰ যোগ দেখা পোৱা গৈছে। আৰু সাধাৰণ ব্যক্তিসকলেও আজি কোনো কোনো ক্ষেত্ৰৰ ফালৰ পৰা লাভান্বিত হ'ব পাৰিব। গতিকে
দিনটো এই তুলা ৰাশি ব্যক্তিসকলৰ বাবে আজি লাভদায়ক দেখা পোৱা গৈছে আৰু কোনো খুব সুন্দৰ সুবিধা আজি ক'ৰবাত নহয় ক'ৰবাত লাভ কৰিব পাৰে। গতিকে এই তুলা ৰাশি ব্যক্তিসকলে সেই সুবিধাসমূহৰ কিছু সদুপয়োগ কৰাৰ চেষ্টা কৰক, সুবিধাসমূহ উপভোগ কৰাৰ আপুনি চেষ্টা কৰক আৰু আশা কৰিছোঁ বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰা যেনে এই তুলা ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 2 আৰু শুভ ৰং হ'ব গোলপীয়া। বৃশ্চিক ৰাশি ব্যক্তিসকলে আজি নিজৰ সম্পত্তিৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি কিছু লাভান্বিত হোৱাৰ যোগ দেখা পোৱা গৈছে। হয়তো ঘৰুৱা সম্পত্তিৰ ফালৰ পৰা আপুনি কিছু আজি লাভান্বিত হ'ব পাৰিব। কিন্তু এই ৰাশি ব্যক্তিসকলে আজি অকণমান নিজৰ স্বাস্থ্যৰ যত্ন ৰখাৰ বিশেষ আৱশ্যকতা আছে। আজি অকণমান স্বাস্থ্যত কিছু আজি প্ৰভাৱ পৰিব পাৰে। আজি বন্ধুৰ সৈতে আপোনাৰ সন্ধিয়াৰ সময়টো আজি খুব সুন্দৰভাৱে পাৰ হোৱা দেখা যাব। আজি ক'ৰবালৈ ফুৰিব যোৱাৰ, ক'ৰবালৈ ওলাই যোৱাৰ সুবিধা হয়তো লাভ কৰিব পাৰে। কোনো প্ৰিয় ব্যক্তিৰ সৈতে লগ হৈ আপুনি আজি ক'ৰবালৈ ফুৰিব যোৱাৰ পৰিকল্পনা কৰিব পাৰে। আজি উৎসাহ এই বৃশ্চিক ৰাশি ব্যক্তিসকলৰ আৰু অধিক বৃদ্ধি পাব। কিন্তু এই ৰাশি ব্যক্তিসকলে আজি ব্যক্তিগত ক্ষেত্ৰৰ ফালৰ পৰা নিজক সন্তোষজনকভাৱে কিছু আগুৱাই নিয়াৰ ক্ষেত্ৰত অকণমান অসুবিধা আহিব পাৰে। গতিকে যিমান পাৰে আপুনি নিজক আগুৱাই নিয়াৰ চেষ্টা কৰক। আপুনি আজিৰ দিনটোত কিছু পৰিমাণ হ'লেও উপকৃত হ'ব পাৰিব। আজি বিবাহিতসকলৰ বাবে দিনটো খুব সুন্দৰ। নতুনকৈ বিবাহৰ প্ৰস্তাৱ হয়তো আপোনাৰ ওচৰলৈ আহিব পাৰে। গতিকে যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ ঘৰলৈ আজি বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। আজি শিশুৰ সৈতে আপুনি যিমান সময় পাৰ কৰিব সিমানেই আপোনাৰ বাবে দিনটো আজি লাভদায়ক হৈ পৰিব। গতিকে কিছু নহয় কিছু সময় আপুনি শিশুৰ সৈতে পাৰ কৰাৰ চেষ্টা কৰক আৰু আশা কৰিছোঁ বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰা যেনে বৃশ্চিক ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 4 আৰু শুভ ৰং হ'ব ক'লা। ধনুৰাশি ব্যক্তিসকলে আজি অতিৰিক্তভাৱে কিছু ধন উপাৰ্জন কৰিব পাৰিব। কিন্তু আজি দাঁত সম্পৰ্কীয় কোনো সমস্যা নতুবা পেট সম্পৰ্কীয় কোনো সমস্যাই হয়তো অকণমান কিছু আজি সমস্যাত পেলাব পাৰে। গতিকে অকণমান নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন ৰখাৰ চেষ্টা কৰক। আজি ইয়াৰ উপৰিও এই ৰাশি ব্যক্তিসকলৰ কোনো অমনোযোগিতাৰ বাবে হয়তো আপুনি পিতৃ মাতৃৰ পৰা আজি কথা শুনিবলগীয়া হ'ব পাৰে। গতিকে অকণমান আপুনি গুৰুত্ব দিয়াৰ চেষ্টা কৰক। কিন্তু নতুনকৈ আপুনি আজি কোনো পাৰিবাৰিক ক্ষেত্ৰত যদি কাম আৰম্ভ কৰে তেতিয়াহ'লে আপুনি কিন্তু ভবাতকৈ আজি অধিক সফলতা অৰ্জন কৰিব পাৰিব। অৱশ্যে আজি নতুনকৈ কোনো কাম আৰম্ভ কৰাৰ কিছু সম্ভাৱনাও দেখা পোৱা গৈছে। কিন্তু আজি সেই ব্যক্তিসকলৰ প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো সিমান শুভ নহয়। অৱশ্যে বহুমূলীয়া সময়ৰ আজি কিছু সদ উপয়োগ কৰাও দেখা যাব। বিগত দিনকেইটাত যদিও আপোনাৰ সময়ৰ কিছু অসৎ উপয়োগ হৈ আছিল, আজিৰ দিনটোত এই ধনুৰাশি ব্যক্তিসকলৰ সময়ৰ যথেষ্ট সদুপয়োগ কৰা দেখা যাব। আজি বিবাহিতসকলৰো খুব আজি সুন্দৰভাৱে দিনটো পাৰ হোৱা দেখা যাব। আজি খুব উলহ মালহেৰে এই ধনুৰাশি ব্যক্তিসকলে দিনটো আজি পাৰ কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে হাঁহি ধেমালিৰ মাজে সকলোৰে সৈতে কথা বতৰা কোৱাও দেখা যাব। গতিকে দিনটো সকলো ফালৰ পৰা আজি এই ধনুৰাশি ব্যক্তিসকলৰ খুব শুভ দেখা পোৱা গৈছে আৰু আশা কৰিছোঁ বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰা যেনে ধনুৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 1 আৰু শুভ ৰং হ'ব সেউজীয়া। এবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশি ব্যক্তিসকলৰ দিনটো আজি খুব ৰোমান্টিক ভাৱত পাৰ হ'ব, কিয়নো আজি প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি প্ৰিয়জনৰ পৰা আপুনি কিন্তু কোনো উপহাৰ লাভ কৰিব পাৰে। গতিকে আজি খুব সুন্দৰভাৱে দিনটো পাৰ হোৱা দেখা যাব। আজি কোনো ছাৰপ্ৰাইজো এই ব্যক্তিসকলে লাভ কৰিব পাৰে। আজি ইয়াৰ উপৰি বিদেশীৰ ব্যক্তিসকলে বিশেষকৈ এওঁলোকৰ যদি কোনো অকণমান খঙাল স্বভাৱ আছে তেতিয়াহ'লে সেই স্বভাৱ আজি অকণমান আঁতৰ কৰাৰ চেষ্টা কৰিব। আপোনাক সেই স্বভাৱে আজি কিছু ক্ষতি কৰিব পাৰে। গতিকে অকণমান সেই ক্ষেত্ৰত গুৰুত্ব ৰাখিব। আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো সিমান শুভ নহয়, অকণমান আৰ্থিকভাৱে দুৰ্বল যেন অনুভৱ কৰিব পাৰে। কিন্তু বিবাহিতসকলৰ বাবে আজি দিনটো খুব সুন্দৰ। তেওঁলোকেও আজি সঠিকভাৱে জীৱনৰ উপভোগ
কৰিব পাৰিব। যদিও কোনো সমস্যাটো পৰে তেতিয়াহ'লে অতি সোনকালে সেই সমস্যাৰ ফালৰ পৰাও আপুনি আজি ওলাই আহিব পাৰে। গতিকে এই মকৰ ৰাশি ব্যক্তিসকলে আজি বিশেষ চিন্তা কৰাৰ আৱশ্যকতা নাই। আজি অৱশ্যে ক'ৰবাত নহয় ক'ৰবাত এই ৰাশি ব্যক্তিসকলে সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সুবিধা লাভ কৰিব পাৰে। আৰু কিছু এই ৰাশি ব্যক্তিসকলে চাফ চিকুণতাৰ প্ৰতিও আজি গুৰুত্ব দিয়া দেখা যাব। লিখা পঢ়াৰ প্ৰতিও এই মকৰ ৰাশি ব্যক্তিসকলৰ আজি অইন দিনৰ তুলনাত কিছু আগ্ৰহ বৃদ্ধি পোৱা দেখা যাব। আৰু আশা কৰিছোঁ বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰা যেনে মকৰ ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 1 আৰু শুভ ৰং হ'ব সেউজীয়া। কুম্ভ ৰাশিৰ ব্যক্তিসকলে আজি শিশুৰ সৈতে যদি আপুনি দিনটো পাৰ কৰে তেতিয়াহ'লে কিন্তু আপোনাৰ বাবে আজি দিনটো খুব লাভদায়ক হ'ব, খুব সুন্দৰভাৱে পাৰ হ'ব। গতিকে যিমান পাৰে আপুনি আজি শিশুৰ সৈতে সময় পাৰ কৰাৰ চেষ্টা কৰক। আজি অৱশ্যে এই ৰাশি ব্যক্তিসকলৰ প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো সুন্দৰেই দেখা পোৱা গৈছে। কিন্তু প্ৰিয়জনে হয়তো আপোনাক আজি কোনো ক্ষেত্ৰত কিছু বস্তুৰ আপত্তি কৰিব পাৰে। সেই আপত্তি হয়তো আপুনি পূৰণ কৰিবলগীয়া হ'ব পাৰে। আজি আজৰি সময়ত টিভি নতুবা মোবাইল এনেধৰণৰ কোনো মনোৰঞ্জন ক্ষেত্ৰত এই কুম্ভ ৰাশি ব্যক্তিসকলক আজি দিনটোৰ অধিক সময় পাৰ কৰা দেখা যাব। আজি বিবাহিতসকলৰ বাবে দিনটো সিমান শুভ নহয়, অকণমান মধ্যমভাৱে পাৰ হ'ব। কিন্তু বন্ধু নতুবা কোনো সম্পৰ্কীয় ব্যক্তিৰ ফালৰ পৰা এই ৰাশি ব্যক্তিসকলৰ ক্ষেত্ৰত আজি তেওঁলোকে কোনো হয়তো সহায় কৰিব আপোনাক বিচাৰিবও পাৰে। আজি ইয়াৰ উপৰিও এই কুম্ভ ৰাশি ব্যক্তিসকলৰ বিশেষভাৱে কোনো হয়তো ব্যক্তিৰ ফালৰ পৰা আপুনি নিমন্ত্ৰণ লাভ কৰিব পাৰে। কোনো ব্যক্তি হয়তো আজি আপোনাক নিমন্ত্ৰণ দিব পাৰে, কিন্তু সেই নিমন্ত্ৰণত আপোনাৰ আজি খৰচ অকণমান বৃদ্ধি পাব পাৰে। আৰু বিদ্যাৰ্থীসকলৰ আজি পঢ়া শুনাত আজি কিছু মন বহা দেখা যাব। অৱশ্যে বিদ্যাৰ্থীসকলৰ আজি শিক্ষাৰ ক্ষেত্ৰত নতুন কথাসমূহ শিকাৰ সুবিধা লাভ কৰিব পাৰে। আৰু আশা কৰিছোঁ বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰা যেনে কুম্ভ ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 8 আৰু শুভ ৰং হ'ব হালধীয়া। শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশি ব্যক্তিসকলে আজি পাৰিলে অকণমান নিজৰ স্বাস্থ্যৰ যত্ন আজিও ৰখাৰ চেষ্টা কৰক। আৰু এই ৰাশি ব্যক্তিসকলে আজি ধন উপাৰ্জন কৰাৰ আজি পথ লাভ কৰিব। গতিকে আজি আৰ্থিকভাৱে লাভান্বিত হোৱাৰ কিছু যোগ দেখা পোৱা গৈছে। আজি প্ৰিয়জনৰ সৈতে লগ হৈ ক'ৰবালৈ ফুৰিব যোৱাৰ পৰিকল্পনা কৰা দেখা যাব। বিশেষকৈ কোনো হয়তো পিকনিক নতুবা তেনেধৰণৰ কোনো আজি পাৰিবাৰিকভাৱে ক'ৰবালৈ যোৱাৰ সুবিধা হয়তো লাভ কৰিব পাৰে। আজি এই ৰাশি ব্যক্তিসকলৰ যদি কোনো মতভেদ চলি আছিল তেতিয়াহ'লে সেই মতভেদো আজি দূৰ হোৱা দেখা যাব। কোনো ব্যক্তিৰ সৈতে মতভেদ চলি থাকিলে আপোনাৰ আজি সেই মতভেদ দূৰ হোৱাৰ কিছু সম্ভাৱনা দেখা পোৱা গৈছে। আজি বন্ধুৰ ফালৰ পৰা এই ৰাশি ব্যক্তিসকলে অকণমান দূৰত থাকিবলগীয়া হ'ব পাৰে, কিন্তু দূৰত থাকিলেও আপুনি বন্ধুৰ পৰা আজি সম্পূৰ্ণ অৱশ্যে ছাপৰ্ট লাভ কৰিব। গতিকে বিশেষ চিন্তা কৰাৰ আজি আৱশ্যকতা নাই। আজি সকলো কাম শেষ কৰি এই ৰাশি ব্যক্তিসকলে নিজৰ বাবে আজৰি সময় উলিওৱাৰ দেখা যাব। আৰু সেই আজৰি সময়ত তেওঁলোকে বিশেষকৈ কোনো পূৰ্বতে কৰিবলগীয়া কাম আজি কৰি তোলা দেখা যাব। আজিৰ কাম আজিয়ে কৰাৰ চেষ্টা কৰক। কাইলৈ কৰিব থৈ দিলে হয়তো আপোনাৰ সেই কাম কাইলৈ হয়তো নহ'ব পাৰে। আজি বিবাহিতসকলৰ বাবে দিনটো আজি খুব সুন্দৰ দেখা পোৱা গৈছে। আজি প্ৰিয়জনক লগত লৈ আপুনি ক'ৰবালৈ ওলাই যোৱাৰ হয়তো পৰিকল্পনা কৰিব পাৰে। আজি শিশুৰ দৰে অৱশ্যে আচৰণ কৰিব পাৰে এই মীন ৰাশিৰ ব্যক্তিসকলে। শিশুৰ হয়তো স্বভাৱ চৰিত্ৰ আপোনাৰ মাজত আজি সোমাই পৰিব পাৰে। আজি আশা কৰিছোঁ বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰা যেনে মীন ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 5 আৰু শুভ ৰং হ'ব ৰঙা। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।